বন্ধুসকল, পৃথিৱীত এনেকুৱা বহুতো ঠাই আছে যিবোৰ ৰহস্যৰে ভৰি আছে। ইয়াৰে বহুতো ঠাইৰ ৰহস্য বৈজ্ঞানিকেও আজিলৈকে আনকি বিচাৰি উলিয়াব পৰা নাই। তথাপিতো বহুতো ঠাইৰ ৰহস্য বৈজ্ঞানিকসকলে মানসিক ৰূপেৰে সমাধান কৰিবলৈ চেষ্টা কৰিছে। আনকি সেই সিদ্ধান্তত উপনীত হ'বলৈ এতিয়াও পৰ্যবেক্ষণ চলিয়ে আছে। বন্ধুসকল, আজিও আমি আপোনালোকক এনেকুৱা 10খন ৰহস্যময় ঠাইৰ বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, ইয়াৰে 1 নম্বৰত আছে ব্লাড ফলছ। এণ্টাৰ্কটিকাৰ টেইলৰ গ্লেচিয়াৰত এনেকুৱা এটুকুৰা জেগা এতিয়াও আছে য'ৰ পৰা ৰঙা ৰঙৰ জলপ্ৰপাত বৈ অহা দেখা যায়। জলপ্ৰপাতটো দেখি এনেকুৱা লাগে যেন তাৰ পৰা তেজহে বৈ আহিব ধৰিছে। যদিও বিজ্ঞানীসকলে ইয়াৰ ওপৰত বহুতো গৱেষণা কৰিছে, তথাপিও কিন্তু কোনো নিশ্চিত সিদ্ধান্তত উপনীত হ'ব পৰা নাই। এয়ে এনেকুৱা অনুমান কৰা হয় যে এই ঠাইৰ বৰফৰ তলত লৌহ তত্ত্ব বেছিকৈ আছে, যিয়ে ইয়াৰ পানীখিনিক হয়তো ৰঙা ৰং প্ৰদান কৰিছে। তথাপিতো এই ৰঙা জলপ্ৰপাতটো ৰহস্য হৈ আছে। বন্ধুসকল, 2য় নম্বৰত আছে মেগনেটিক হিল। এই মেগনেটিক হিলটো নিজৰ মাজতে সঁচাকৈয়ে বিশেষ। এই মেগনেটিক হিলটোত এনেকুৱাই চুম্বকৰ প্ৰভাৱ আছে যাতে গাড়ী ষ্টাৰ্ট নকৰাকৈ সেই গাড়ীখন চলিবলৈ আৰম্ভ কৰে। এই হিলটোৰ কথা 1930 চনত গম পোৱা গৈছিল। এই ঠাইটুকুৰাৰ ৰহস্য উদ্ঘাটনৰ কাম বৰ্তমানেও চলি আছে। এই ঠাইটুকুৰা বৰ্তমান এখন পৰ্যটনস্থলীলৈ পৰিৱৰ্তন হৈছে। আমাৰ ভাৰতবৰ্ষৰ লাডাখতো এনেকুৱা এটাই মেগনেটিক হিল আছে। সেই বিষয়ে বাৰু আমি কেতিয়াবা বিতংভাৱে আলোচনা কৰিম। বন্ধুসকল, 3 নম্বৰত আছে চাৰ্টেচি আইচলেণ্ড। এই আইচলেণ্ডটো আজি সঁচাকৈ অতি ৰহস্যপূৰ্ণ। 1963 চনৰ আগত এই আইচলেণ্ডৰ কোনো অস্তিত্বই নাছিল। 1963 চনত হঠাতে ইয়াৰ পানীৰ তলৰ পৰা এটা আগ্নেয়গিৰিৰ উদগিৰণ হ'ল। 1964 চনলৈকে একেলেঠাৰি এই জলমুখীটো বিস্ফোৰণ হৈ থাকিল, লগতে ইয়াৰ আকাৰ আৰু উচ্চতা বাঢ়ি গৈ থাকিল। 1964 চনত যেতিয়া এই আগ্নেয়গিৰিৰ উদগিৰণ বন্ধ হ'ল, তেতিয়া কেৱল ইয়াত এই আইলেণ্ডটোহে বাকী ৰৈ থাকিল। বন্ধুসকল, ইয়াৰ 4 নম্বৰত আছে মোৰাকি নামৰ এটা পাথৰ। নিউজিলেণ্ডৰ দক্ষিণ আইলেণ্ডৰ পূব উপকূলত অৱস্থিত এই প্ৰায় 12 ফিটৰ এই পাথৰবোৰ কোনো অদ্ভুত ঘটনাতকৈ কম নহয়। এই শিলবোৰ প্ৰায় লাখ লাখ বছৰ আগতে কোনো জীৱ বা জীৱাশ্ম বা অন্য উদ্ভিদৰ চাৰিওফালে সমুদ্ৰৰ বালি জমা হোৱাৰ ফলত সৃষ্টি হৈছে। বন্ধুসকল, আমি 5 নম্বৰত পাওঁ লং ইয়াৰবাইন। এই ঠাইখনৰ বিষয়ে কোৱা মতে এই ঠাইখনত হেনো 22 এপ্ৰিলৰ পৰা 30 আগষ্টলৈকে সূৰ্য অস্তই নাযায়। আনকি দিনেই হওক বা ৰাতিয়েই হওক সেই ঠাইত সূৰ্য ওলায়ে থাকে। বন্ধুসকল, 6 নম্বৰত আছে পামুক্কালে, তুৰ্কী। তুৰ্কীৰ পামুক্কালেত অৱস্থিত এই জেগাটুকুৰা সঁচাকৈয়ে নিজৰ মাজতে এক অদ্ভুত। ইয়াত 17টা প্ৰাকৃতিক গৰম পানীৰ উৎস আছে। হাজাৰ হাজাৰ বছৰ ধৰি থকা প্ৰাকৃতিক জলপ্ৰপাতৰ বাবে ইয়াৰ প্ৰাকৃতিক অৱস্থাও গৰম। এই জলপ্ৰপাতৰ পানীত থকা খনিজ লৱণবোৰ বাহিৰৰ বায়ুৰ সংস্পৰ্শলৈ আহি কেলছিয়াম কাৰ্বনেটৰ সৃষ্টি কৰে, যিবোৰ হাজাৰ হাজাৰ বছৰ ধৰি এই জলপ্ৰপাতৰ কাষবোৰত জমা হৈ আহিব ধৰিছে, যাৰ বাবে এই জলপ্ৰপাতবোৰৰ আকাৰ ছুইমিং পুলৰ দৰে হ'ব ধৰিছে। এই জলপ্ৰপাতবোৰৰ পানীৰ উত্তাপ প্ৰায় 36 ডিগ্ৰীৰ পৰা 100 ডিগ্ৰীৰ ভিতৰত থাকে, যি উষ্ণতাৰ পানীত গা ধুলে আমাৰ শৰীৰৰ, বিশেষকৈ আমাৰ শৰীৰৰ ছালৰ বিশেষ উপকাৰ সাধন হয়, যাৰ বাবে ইয়ালৈ বহুত সংখ্যক মানুহ অৰ্থাৎ পৰ্যটকৰ আগমন ঘটে। বন্ধুসকল, 7 নম্বৰত আছে ইটাৰনেল ফ্লেম ফলছ। এই ঠাইত এটা সৰু জলপ্ৰপাত আছে য'ত এটা আমি জ্বলি থকা চাকি দেখিবলৈ পাওঁ। এনেধৰণৰ এটা শিখা জ্বলি থকা দেখি ইয়ালৈ অহা প্ৰায় সকলো লোকেই আচৰিত হয়। পৰ্যবেক্ষণৰ পাছত বিজ্ঞানীসকলে গম পালে যে সেই শিলৰ মাজৰ পৰা মিথেন গেছ নিৰ্গত হৈছে। এনেদৰে অনুমান কৰা হয় যে প্ৰায় 20 শতাব্দীৰ আৰম্ভণিতে কোনোবাই ইয়াত জুই লগাই দিছিল, যেতিয়াৰ পৰা এইটো একেৰাহে জ্বলি আহিব ধৰিছে। বন্ধুসকল, আমাৰ এই তালিকাৰ 8 নম্বৰত আছে মুভিং ষ্ট'নছ, অৰ্থাৎ গতি কৰি থকা শিল। কেলিফৰ্ণিয়াৰ ডেথ ভেলীত থকা কিছুমান শিল নিজে নিজে মাটিত চুঁচৰি থকাটো বৰ্তমান নাছাৰ বাবেও এক বুজিব নোৱাৰা ৰহস্যত পৰিণত হৈছে। ইয়াত এনেকুৱা প্ৰায় 150 পাথৰ আছে, যদিও কোনেও এই পাথৰবোৰ নিজে নিজে চুঁচৰি থকা বৰ্তমানলৈকে দেখা পোৱা নাই। 1972 চনত এই ৰহস্যৰ উদ্ঘাটন কৰিবলৈ বৈজ্ঞানিকসকলৰ এটা টীম বনোৱা হৈছিল। এই টীমটোৱে পাথৰবোৰৰ নামাকৰণ কৰি প্ৰায় 7 বছৰ ধৰি অধ্যয়ন কৰিলে। কেৰিন নামৰ এটা পাথৰ অধ্যয়নৰ সময়ছোৱাত সেই ঠাইত অলপোৱে লৰচৰ হোৱা নাছিল,
কিন্তু বিজ্ঞানীসকলে যেতিয়া পুনৰ প্ৰায় কেইবছৰমান পাছত সেই ঠাইলৈ গৈছিল তেতিয়া তেওঁলোকে সেই পাথৰটো প্ৰায় 1 কিলোমিটাৰ দূৰত্বলৈকে চুচৰি যোৱা দেখা পাইছিল। বৰ্তমান বৈজ্ঞানিকসকলে এইটোৱেই কয় যে দ্ৰুতগতিত হোৱা বতাহৰ বাবে এই শিলবোৰ লাহে লাহে অলপ দূৰ চুচৰিবলৈ ধৰে। বন্ধুসকল, 9 নম্বৰত আছে অল্ড ফেইথফুল। য়েলোষ্টন নেশ্যনেল পাৰ্কত পৃথিৱীত আটাইতকৈ বেছি পৰিমাণে প্ৰাকৃতিক গীজৰ পোৱা যায়। প্ৰাকৃতিক গীজৰক এক ধৰণৰ গৰম পানীৰ উৎস বুলি আমি ক'ব পাৰোঁ, য'ত পানী মাটিৰ তলৰ পৰা এটা ফাউণ্টেইনৰ ৰূপত বাহিৰলৈ নিৰ্গত হয়। এই প্ৰাকৃতিক পাৰ্কখনত প্ৰায় 300তকৈও অধিক প্ৰাকৃতিক গীজৰ আছে, কিন্তু এই সকলোবোৰৰ ভিতৰত আটাইতকৈ পৰিচিতই হ'ল অল্ড ফেইথফুল। কাৰণ ই পৃথিৱীৰ আটাইতকৈ ওখ গৰম পানীৰ উৎস, য'ত নিয়মিতভাৱে বিস্ফোৰণ হৈ থাকে। ইয়াৰ বিস্ফোৰণৰ কাৰণ এতিয়াও ৰহস্যময় হৈ আছে। বন্ধুসকল, একেবাৰে শেষত আৰু 10 নম্বৰত আছে ৰিলেম পাগোডেল। ভেনিজুৱেলাৰ ঠিক পশ্চিম-দক্ষিণ ক্ষেত্ৰৰ কাষত মাৰাকেবো নামৰ এটা হ্ৰদ আছে। ইয়াৰে এক ঠাইত পৃথিৱীৰ আটাইতকৈ অধিক পৰিমাণে অতিমাত্ৰা পোহৰত বিজুলী চমকে, অৰ্থাৎ বিজুলীৰ সৃষ্টি হয়। এই ঠাইত প্ৰতি বছৰে প্ৰতি বৰ্গ কিলোমিটাৰত 250 বাৰ বিজুলী পৰে। মে' আৰু অক্টোবৰ মাহৰ মাজভাগত ইয়াত বিজুলী বেছিকৈ পৰে। যেতিয়া এই ঠাইত প্ৰতিটো ৰাতিতেই প্ৰায় 200 বাৰতকৈও অধিক বিজুলী চমকে, তেতিয়া এইফালেদি যোৱা প্ৰতিজন বাটৰুৱাই এই দৃশ্য দেখি হতভম্ব হয়। বন্ধুসকল, যদি আপোনালোকে এনেধৰণৰ আৰু ৰহস্যময় আৰু অদ্ভুত ঠাই চাব বিচাৰে, তেনেহ'লে অনুগ্ৰহ কৰি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আৰু লগতে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে নিজৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু এই ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰক।